নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি হৈছে 9 নৱেম্বৰ দিনাখনে আজি বেটাৰ উপজাৰ দিন। উপজাৰ দিন উপলক্ষে মই ঘৰত চাকি বন্তি জ্বলালোঁ, লগতে মন্দিৰতো গৈ চাকি জ্বলাই থৈ আহিছোঁ বেটাৰ আগন্তুক দিনবোৰ ভালকৈ যাবলৈ বুলি। আৰু আপোনালোকৰ আশীৰ্বাদ লাগিব বেটালৈ। আপোনালোকে চবেই সকলোৱে মৰমৰ আশীৰ্বাদ কৰিব যাতে বেটা ডাঙৰ হয় এজন সুস্বাস্থ্যৱান ব্যক্তি হিচাপে গঢ়ি উঠিব পাৰে, লগতে পঢ়া শুনাৰ ক্ষেত্ৰতো আগবাঢ়ি যাব পৰাকৈ। মোৰ ইউটিউব জগতৰ বন্ধু বান্ধৱী কেইজনমানে মৰমত উপজাৰ দিনৰ উপলক্ষে মৰম আৰু শুভেচ্ছা বাণী পঠিয়াইছে, তাকে আমি চাওঁ। হেপী বাৰ্থডে বেটা, তুমি সদায় সুখী হোৱা, সদায় আগুৱাই যোৱা, ধুনীয়াকৈ পঢ়া শুনা কৰি যোৱা, মই তাৰে কামনা কৰিলোঁ। আৰু তোমাৰ কাৰণে এটা গান গাই দিছোঁ মই। বাৰ বাৰ দিন ये आए, बार बार दिन ये गाए, तुम जियो हजारों साल, ये मेरी है आरज़ू। हैप्पी बर्थडे टू यू, हैप्पी बर्थडे टू यू, हैप्पी बर्थडे डियर बेटा, हैप्पी बर्थडे, हैप्पी बर्थडे। Happy birthday to you, happy birthday to you, happy birthday dear Bijit, happy birthday to you। বিজিত বেটা, তোমাৰ এই জন্মদিনটোত বহুত মৰম আৰু বহুত আশীৰ্বাদ দিছোঁ যাতে তুমি ভাল মানুহ হোৱা আৰু ভালকৈ পঢ়ি মেলি তাৰ পাছত মা দেউতাৰ যেন সপোনবোৰ পূৰা কৰা আৰু ধুনীয়াকৈ আজিৰ দিনটো উপভোগ কৰা। এই বাৰ্থডে দিনটো তাৰে আশীৰ্বাদ কৰিছোঁ। হেপী বাৰ্থডে বিজিত। হে এভৰিৱান, স্বাগতম জনাইছোঁ কবিতা বৰা চেনেললৈ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই মোৰ চেনেলত নাই, আজি মই আছোঁ কবিতা বৰা চেনেলত আৰু বিশেষ এটা কাৰণত আহিছোঁ। আজি কবিতা বাৰ ল'ৰাটোৰ জন্মদিন, ভাবিছোঁ তাক উইচ কৰোঁ। হেপী বাৰ্থডে টু ইউ বিজিত বেটা, গড ব্লেছ ইউ, সদায় ভালে থাকা আৰু আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে বিজিত সদায় ভালে থাকে আৰু আপোনালোকেও মৰম দিব, উইচ কৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। হেল্ল' এভৰিৱান, মই সুস্মিতা। মই আজি মোৰ চেনেলত নাইকিয়া, মই আছোঁ কবিতা বাৰ চেনেলত। যিহেতুকে আজি হৈছে 9 নৱেম্বৰ আৰু আজি বাভাগৰ ল'ৰাটোৰ জন্মদিন। আৰু বেটা, তোমাকনো মোৰ ফালৰ পৰা জন্মদিনত কিনো দিম, বহুত বহুত মৰম। তুমি সোনকালে ডাঙৰ হোৱা আৰু ভালকৈ পঢ়ি শুনি একদম ডাঙৰ মানুহ হোৱা আৰু নহয় জানো। আৰু আজি বাৰ্থডে দিনটো খুব ধুনীয়াকৈ এনজয় কৰা আৰু বা তুমি একদম ধুনীয়াকৈ আজি বাৰ্থডে ভিডিঅ' এটা বনোৱা, আমি চাবলৈ ৱেইট কৰি থাকিম। ঠিক আছে, মাহী হিচাপত তোমালৈ বহুত বহুত মৰম যাচিলোঁ আজি জন্মদিনৰ দিনাখন। এভৰিৱান, আজি মই চেলিমাছ কিটচেন এণ্ড ব্লগছৰ তৰফৰ পৰা আজি কবিতা বৰাৰ চেনেলত মই স্বাগতম জনাইছোঁ সকলো লোকে। আজি কবিতা বৰাৰ বেটাৰ বাৰ্থডে হয় বিজিতৰ। আজি 9 নৱেম্বৰৰ দিনা বেটাৰ বাৰ্থডে পতা হয়, সেইকাৰণে ভাবিলোঁ আমাৰ ফালৰ পৰা অকণমান বেটালৈ উইচ কৰোঁ সকলোৱে মিলি। বিজিত বেটা, তোমালৈ বহুত বহুত শুভেচ্ছা জনালোঁ জন্মদিনৰ। তুমি ভালে থাকা, সুস্থ থাকা আৰু সদায় ধুনীয়াকৈ ভালদৰে পঢ়া শুনা কৰি আগবাঢ়ি যাবা, জীৱনটো তোমাৰ সফল হ'ব। আৰু ভিডিঅ'টো যদি আপোনালোকে চাই কবিতা বৰাৰ চেনেলত গম পাই যাব আৰু আপোনালোকে সকলোৱে কবিতা বৰাৰ চেনেলটোক মৰম দিব আৰু বিজিতলৈও বহুত বহুত বাৰ্থডে শুভকামনা যাচিলোঁ। মেনি হেপী ৰিটাৰ্ণছ অফ দ্য ডে বিজিত বেটা, লাভ ইউ। চুমা এটা দিছোঁ তোমাক আৰু সদায় তুমি সুস্থ সবল হৈ থাকিবা তাৰে কামনা কৰিলোঁ। তেনেহ'লে বাই বাই। হাই এভৰিৱান, মোৰ চেনেলটোৰ নাম হৈছে মিতালী ব্লগ এণ্ড কিটচেন আৰু মই আজি কবিতা বৰা চেনেলটোৰ যোগেদি আপোনালোকৰ মাজলৈ আহিছোঁ। আজি হৈছে 9 নৱেম্বৰ, কবিতা বৰা ল'ৰাটোৰ আজি বাৰ্থডে আৰু আজি মই বাৰ্থডে উইচ কৰিছোঁ। তাকে আপোনালোকলৈ মেছেজ প্ৰেৰণ কৰিছোঁ আৰু সকলোৱে কবিতা বৰা ল'ৰাটোক আশীৰ্বাদ দিয়ক। বেটাৰ হেপী বাৰ্থডে এণ্ড গড ব্লেছ ইউ। সোনকালে ডাঙৰ হোৱা, ভালদৰে পঢ়া শুনা কৰিবা, ভাল মানুহ হ'বা যাতে তোমাৰ মা পাপাই তোমাক লৈ গৌৰৱ কৰিব পাৰে। আৰুনো কি ক'ম, তোমালৈ বহুত বহুত মৰম যাচিছোঁ, জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিলৈ আহিছোঁ, বাই বাই। নমস্কাৰ, আজি মই মোৰ চেনেলত নহয় কবিতা বৰুৱা চেনেলত আছোঁ আৰু থেংক ইউ দিছোঁ প্ৰথমতে কবিতাক।
যে তুমি মোক এটা সুবিধা দিলা তোমাৰ চেনেলত আহিবৰ কাৰণে। আজি কবিতা বৰুৱা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আচলতে কবিতা বৰুৱাৰ এজনে ল'ৰাজনৰ নাম বিজিত হয় আৰু আজি বিজিতৰ বাৰ্থডে আৰু 4 বছৰ হৈছে। আৰু বিজিত বেটা হেপী বাৰ্থডে টু ইউ, উইচ ইউ মেনি মোৰ হেপী ৰিটাৰ্ণছ অফ দ্য ডে। মে গড ব্লেছ ইউ বিজিত। তোমাক জন্মদিন উপলক্ষে বহুত বহুত মৰম যাচিলোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম তুমি যাতে সদায় সুস্থ হৈ থাকা আৰু সুস্বাস্থ্যৱান হোৱা আৰু লগতে তোমাৰ মনৰ আশা সকলোবোৰ পূৰণ হয় যাতে আৰু ডাঙৰ হৈ এজন ভাল ব্যক্তি হিচাপে পৰিগণিত হোৱা তাকে কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু বাই বাই। হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। আজি মই মোৰ চেনেলত নাই, মই আছোঁ কবিতা বৰা বাৰ চেনেলত। আৰু আজি কবিতা বাৰ ল'ৰাটোৰ জন্মদিন আৰু মই জন্মদিনৰ শুভেচ্ছা জনাবলৈ আহিছোঁ। আৰু বাবু, তোমাক জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ। তুমি সদায় সুস্থ সবল হৈ থাকা, ভালকৈ থাকা আৰু ভালে কুশলে থাকা, এজন সুনাগৰিক হোৱা ডাঙৰ হৈ আৰু ধুনীয়াকৈ পঢ়া পাতি কৰা, ধুনীয়াকৈ পঢ়ি শুনি ডাঙৰ মানুহ হোৱা আৰু তোমাক বহুত বহুত মৰম জনালোঁ মই মাহীয়ে। হেপ্পী বাৰ্থডে বাবু। বেটালৈ ইমান মৰম আৰু শুভেচ্ছা পঠোৱাৰ বাবে সকলোলৈ ধন্যবাদ। মোৰ ফালৰ পৰা সকলোলৈ ধন্যবাদ থাকিল দেই। বাই।